এইটো বিধিগ্ৰস্ত হৈ আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কি কম নকমকৈ এনেকৈ ভুল কথাবিলাক মানে প্ৰচাৰ চলাই আছে আৰু সেইটো এটা ৰাজনীতিক পলিটি হিচাপে ব্যৱহাৰ কৰিছে। এইটো হাগ্ৰামা ভালদৰে জানে নিজৰ কৰ্মীবিলাকক কেনেকৈ ধৰি ৰাখিব লাগে। এনেকৈ যদি তেখেত কথা নকয় আমাৰ চৰকাৰ গঠন হ'ব এনেকৈতো আমি 2টা বছৰ পাৰেই হৈ গ'ল। এতিয়া আমি তেখেতে কৈ আছে যেনেকৈ আমাৰ এই 1-2 মাহৰ ভিতৰতে আমি চৰকাৰ গঠন কৰি আছোঁ কৈ আছে। সেইটো কেতিয়াও সম্ভৱ নহয়, কিয়নো তাত মানে কিছুমান ৰাজনীতিক প্ৰট'কলৰ কথা থাকে। আজি বিজেপি আৰু UPPL একলগ হৈ আমি BTC চৰকাৰ গঠন কৰিছোঁ। তেনেকৈতো সুকলমে আমি ৰাইজৰ কাৰণে উন্নয়নৰ দিশে কাম কৰি আছোঁ। গতিকে আমি ভাবোঁ হাগ্ৰামাৰ মানে নিজৰ কৰ্মকৰ্তাক ধৰি ৰাখিবৰ কাৰণে নতুবা বিধিগ্ৰস্ত হৈ এতিয়া মানে এবনৰ্মেলভাৱে কথাবিলাক কৈ আছে যে আমি এইবাৰ BTC চৰকাৰ গঠন কৰিম, যাৰ কোনো এটা কেপাচিটিয়ে নাই, যাৰ লগত এতিয়া মাত্ৰ 11জনহে MCLA আছে। গতিকে সেইটো কোনোদিনো সম্ভৱ নহয় আৰু কোনোদিনো নহ'ব। এইটোতো বিজেপিক যিবিলাকে BPF এৰি গৈছিলে তেখেতসকলক লগ ধৰিছে, UPPLৰ মানে কিছুমান মানে MCLA লগ ধৰিছিল। সেইটো কথা আমিও জানো, কিন্তু তেনেকৈ হোৱাৰীজনক কোনো কথাটো দিয়া নাই। আৰু কেনেকৈ হ'ব? আমি UPPL হিচাপে আমি চৰকাৰ গঠন কৰি আছোঁ, যোনে বিৰোধীত বহি আছে তাৰ লগত কোনোবাই MCLA যাব নেকি? সম্ভৱেই নহয়।